बाक्सायाव माथावरि लुफुंनायनि मुङाव खान्थि बादगा ठेकादारनि मोजां हाबा मावैनि थाखाय खुरखानो हमबाय गोदानै लुफुंनाय माथावरिया। बाक्सा जिल्लानि पागलादिया दैमायाव माथावरि लुफुंनायनि मुङाव खान्थि बादगानि गोख्रों अजद जायगानि रायजोफोरनि। जाख्रिसे अखा हानायावनो खुरखालांबाय गोदानै लुफुंनाय माथावरिया। जाउनाव जायगा जायगा हाखर हाला जानो हमबाय गोदानै लुफुंनाय माथावरिया। आबुङै बालाजों खोदों माथावरिखौ। पागलादिया दैमानि बांबोनाय दैखौ बालाहाजों होबथानो हागोन ना बे मोनसे रायजोफोरनि गिदिर सोंलु। रायजोफोरनि अजद बायदिब्ला पागलादिया दैमा गेजेराव बाला जावखांनानैसो माथावरिखौ खोदों। जाउनाव अखा हानायजों जायगा जायगा बायनो हमबाय माथावरि। दैज्लां बोथोर सफैनाय लोगो लोगोनो जायगानि सुबुंफोरा जानांदों जेंनाजों मोगा मोगि। बाक्सा जिल्ला पागलादिया दैमा सोनाब रुगुंनि मादालपारानिफ्राय बरिखा दङासिम माथावरि खोनायाव ठिकादारनि खान्थि बादगा बालाहाजोंनो माथावरि खोनायनि गोख्रों अजद रायजोफोरनि। फारसेथिं बानायग्रा फसंथाना दिनैसिम फाहामथायनि जेबो राहा लायाखै। लोगोसे दै सम्पद बिबानाबो बेनि सायाव जेबो नोजोर होनायखौ नुनो मोनाखै। বৰ্তমানৰ মথাউৰিটোৰ অৱস্থা একেবাৰে বেয়া। এতিয়া কি কৰিছে তেওঁলোকে যিটো মানে আমাৰ নদী আছে ওচৰত সেই নদীটোৰ পৰাই তেওঁলোকে বালিটো উঠাইছে আৰু উঠাই কিনে মথাউৰিটোত দিছে। যাৰ ফলত কি হৈছে এজাক বৰষুণৰ ফলতে মথাউৰি যিখিনি মাটি আছিলে বা বালি আছিলে সেই বালিখিনি খহি গৈছে। যাৰ ফলত বিভিন্ন গাঁতৰ সৃষ্টি হৈছে। যদিহে অতি শীঘ্ৰে এইখিনি মেৰামতি কৰা নহয় তেতিয়াহ'লে এই কথাটো স্পষ্ট যে অতি শীঘ্ৰে এই যি মথাউৰিটো সেই মথাউৰিটো ধ্বংস হৈ যাব। আৰু যাৰ ফলত অসম চৰকাৰে যি 24 কোটি টকা দিছে সেই 24 কোটি টকা বনাবলৈ দিছে সেই পইচাখিনি কিন্তু পানীত পৰিব সেই কথাটো স্পষ্ট। গতিকে নতুন মন্ত্ৰী এজনে দায়িত্ব গ্ৰহণ কৰিছে। জলসম্পদ বিভাগৰ ইয়াত কৰণীয় আছে। আমি দাবী জনাইছো জলসম্পদ বিভাগ নতুন মন্ত্ৰীজনে এই ঠাই পৰিদৰ্শন কৰক আৰু পৰিদৰ্শন কৰি অতি শীঘ্ৰে এই যি মথাউৰি আছে সেই মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে তেওঁলোকে প্ৰচেষ্টা গ্ৰহণ কৰক। আৰম্ভ কৰিছে এই পাগলাদিয়া নদীৰ যি এই মাথোৱাৰী এই অঞ্চলটোক বানপানীৰ পৰা সুৰক্ষা দিয়াৰ কাৰণে অসম চৰকাৰৰ যি জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মিত এই মাথোৱাৰীটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতে আচলতে বিভিন্ন ঠাইত মাথোৱাৰীটো খহি গৈছে। ইতিমধ্যে বাৰিষা আহি পাইছে আৰু এই অঞ্চলৰ মানুহে শংকাত ভুগিছে যিহেতু এই অঞ্চলসমূহ বানপীড়িত অঞ্চল আৰু এই মাথোৱাৰীটোৱে এই অঞ্চলটোক বানপানীৰ পৰা ৰক্ষা কৰিব বুলি এই অঞ্চল মানুহে আশা কৰিছিল। কিন্তু মাথোৱাৰীটো একেবাৰে অনুন্নত কাম কৰাৰ বাবে তেওঁলোকে ইয়াত নদীতে মানে জাগাতে বালি খান্দিছে আৰু ইয়াৰ মাথোৱাৰীৰ ওপৰত জাপিছে। তাৰ ফলত মানে মাথোৱাৰীৰ কামটো অতি নিম্নমানৰ কাম হৈছে আৰু সেইকাৰণে এই মাথোৱাৰীটো এতিয়ালৈকে জহি খহি যোৱাৰ পিছতো তেওঁলোকে কিন্তু আজি বহুদিন হ'ল বহু ঠাইত মাথোৱাৰীটো খহি গৈছে। আজিলৈকে তেওঁলোকে মেৰামতি কৰা নাই। আমি বাক্সা জিলা জলসম্পদ বিভাগক আমি বাৰম্বাৰ আমি যোগাযোগ কৰিছোঁ। মাথোৱাৰীটো তেওঁলোকে যিবিলাক মানে জহি খহি যোৱা অঞ্চল মানে ঠাইসমূহ তেওঁলোকক মেৰামতি কৰাৰ কাৰণে আৰু আমি জলসম্পদ বিভাগ আমি বাক্সা জিলাক আমি এই মাথোৱাৰীটো নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পৰাই আমি তেওঁলোকক আমি আহ্বান জনাইছিলোঁ যাতে এই অঞ্চলৰ মানুহে এই মাথোৱাৰীৰ দ্বাৰা উপকৃত হয় আৰু এই অঞ্চলত যাতে এই মাথোৱাৰী বান মানে নিয়ন্ত্ৰণ কৰাত মানে সক্ষম হ'ব পাৰে। আৰু সেইকাৰণে আমি সুন্দৰভাৱে এই মাথোৱাৰীটো উন্নত মানদণ্ডৰ আমি মাথোৱাৰী নিৰ্মাণ কৰাৰ কাৰণে আমি জলসম্পদ বিভাগক আমি আহ্বান জনাইছিলোঁ। কিন্তু তেওঁলোকৰ গাফিলতি ঠিকাদাৰৰ গাফিলতিত এই মাথোৱাৰীটো একেবাৰে নিম্নমানৰ কাম হৈছে আৰু এই মাথোৱাৰীটো যদি ভালদৰে যিবিলাক ঠাইত মানে খহি গৈছে এইবিলাক মেৰামতি নকৰে তেতিয়াহ'লে এই অঞ্চলৰ মানুহে বানত ডুব যাব। আৰু আমি যিহেতু নতুনকৈ আমাৰ সুশান্ত বৰগোহাঁই আমাৰ জলসম্পদ মন্ত্ৰী হিচাপে তেওঁ নিৰ্বাচিত হৈছে। আমি তেওঁক লগতে জলসম্পদ বিভাগৰ আমি চিফ ইঞ্জিনিয়াৰক এই মাথোৱাৰীটো আমি পৰিদৰ্শন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। অতি সোনকালে এই মাথোৱাৰীটো জহি খহি যোৱা অংশসমূহ মেৰামতি কৰক আৰু এই মাথোৱাৰীটো যিহেতু অনুন্নত কাম কৰিছে এই ঠিকাদাৰগৰাকীকো আমি ক'ব বিচাৰিছোঁ আপোনালোকে যিহেতু মানুহৰ সম্পত্তি আৰু মানে জীৱনৰ নিৰাপত্তাৰ কথা আছে। কাৰণ প্ৰতি বছৰে এই অঞ্চলৰ মানুহে বানত ডুব যাই থাকে কিন্তু তাৰ ফলশ্ৰুতিত অসম চৰকাৰৰ জলসম্পদ বিভাগে মাথোৱাৰীটো নিৰ্মাণ কৰিলে। কিন্তু আপোনালোকে এই মাথোৱাৰীটো আমি জনাত PG কনষ্ট্ৰাকশ্যন নামৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে এই মাথোৱাৰীটো নিৰ্মাণ কৰিছে আৰু এই মাথোৱাৰীটো নিৰ্মাণ কৰাত যি 9 কিলোমিটাৰ বুলি খুব সম্ভৱ 9 কিলোমিটাৰ নেকি এই 9 কিলোমিটাৰ 24 কোটি টকা ধাৰ্য কৰা হৈছে আৰু 24 কোটি টকাৰ ধাৰ্য কৰা এটা মাথোৱাৰী ইমান অনুন্নতভাৱে নিৰ্মাণ কৰাটোত আমি আচলতে লজ্জিত অনুভৱ কৰিছোঁ। আৰু বালি মাটিৰে এই মাথোৱাৰীটো নিৰ্মাণ কৰিছে। আচলতে ইয়াত
বা ঠিকাদাৰ আৰু আমাৰ এই বিভাগটোৰ কিবা আমাৰ বাক্সা জিলা জলসম্পদ বিভাগৰ মাজত কিবা তেওঁলোকৰ কিবা ধনৰ লেনদেন হৈছে নেকি, যাৰ ফলশ্ৰুতিত তেওঁলোকে অনুন্নত কাম কৰাৰ পিছতো আমাৰ জলসম্পদ বিভাগ বাক্সা জিলাই ইয়াত কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। আৰু আমি সুশান্ত বৰগোহাঁইক আমি ক'ব বিচাৰিছোঁ, আপুনি এই মাথাউৰিটো যি নিৰ্মাণ কাৰ্য চলি আছে এই মাথাউৰিটো আপুনি চকু দিয়ক। এই মাথাউৰিটো যেতিয়ালৈকে ভালদৰে নিৰ্মাণ নহয়, উন্নত মানৰ নিৰ্মাণ নকৰে, তেতিয়ালৈকে আপুনি এই মাথাউৰিটোৰ ঠিকাদাৰজনক বিল প্ৰদান নকৰিবলৈ আমি জলসম্পদ বিভাগকো আমি আহ্বান জনাইছোঁ।